সাধুমালালৈ স্বাগতম। কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা আমাৰ অসমীয়া সাহিত্যৰ কাণ্ডাৰী স্বৰূপ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম হৈছিল। তেখেতলৈ শ্ৰদ্ধা জনাই আজি তেখেতৰ এটি সাধু আগবঢ়াইছোঁ, দীঘল ঠেঙীয়া। আহকচোন সাধুটোৰ মাজলৈ যাওঁ। এখন গাঁৱত এজনী বুঢ়ী আইতা আছিল। আইতাৰ কোনো নাছিল, তেওঁ একেবাৰে অকলশৰীয়া আছিল। আৰু তেওঁ কি কৰিছিল জানানে? তেওঁৰ এজাক গৰু আছিল। সেই গৰুৰ গাখীৰ বিক্ৰী কৰি তেওঁ নিজে চলিছিল। আৰু গৰুৰ যি গোবৰ হয়, সেই গোবৰ খুব ভাল সাৰ। গতিকে তেওঁ নিজৰ বাৰীত সেই গোবৰতে তেওঁ কি কৰে, শাক পাচলি আদি খেতি কৰি তেনেকৈয়ে তেওঁ খোৱা বোৱাবোৰ কৰিছিল। আইতাৰ আকৌ ঘৰটো কি হৈছিল, ঘৰটো পুৰণি হৈ গৈছিল। আগৰ ঘৰবিলাক আকৌ ওপৰটো খেৰ দিয়া থাকে। আৰু সেই খেৰবিলাক যেতিয়া পুৰণি হৈ যায়, পচি যায়, তেতিয়া তাত কি হয়, ফুটাৰ নিচিনা হয়। অৰ্থাৎ বৰষুণ চৰষুণ দিলে তাত পানী পৰে। এদিন ৰাতি খাই বৈ আইতা যেতিয়া শুবলৈ যাবলৈ ল'লে, দেখিলে আকাশখনচোন ডাৱৰীয়া হৈ আহিছে। যদি ৰাতি বৰষুণ দিয়ে, আইতাৰ কি হয়, বিচনাতে পানী পৰে আৰু টোপনিটো ভাল নহয়। গতিকে আইতাই ভগৱানক প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, দীঘল ঠেঙীয়াই নেপালেই হ'ল। আইতাৰ আকৌ সেইদিনাখন কি হৈছিল জানানে? আইতাৰ গৰু চুৰ কৰিবলৈ এটা চোৰ আহি পেলাই গোহালিৰ কাষতে লুকাই আছিল। ভাবিছিল আইতা শুৱক আৰু মই গৰু এটা চুৰ কৰিম। আনপিনে আকৌ বাঘ এটাইও গৰু খাবলৈ আহি পেলাই গোহালিতে মনে মনে বহি আছিল। দুয়োটাই আইতাই কোৱা দীঘল ঠেঙীয়া শুনিলে, কিন্তু দীঘল ঠেঙীয়া মানে কি নাজানে। গতিকে দীঘল ঠেঙীয়াৰ নাম শুনি দুয়োটাই চোৰ আৰু বাঘ দুয়োটাৰে মনত কি হ'ল, ভয় সোমালে। তোমালোকে বাৰু দীঘল ঠেঙীয়া মানে কি জানা নাজানা? সাধুটোৰ শেষত বাৰু মই কৈ দিম দেই, দীঘল ঠেঙীয়া মানে কি। আইতাই গোটেই দিনটো কষ্ট কৰে, গতিকে অলপ দেৰি মূৰতে আইতাৰ টোপনি আহিল। আৰু টোপনি অহাৰ উমান পাই চোৰটোৱে লাহেকৈ গোহালিত সোমাল। সি ভাবিলে যিটো গৰুৰ পিঠিত হাত দিওঁতেই সি জাপ মাৰি উঠিব, সেইটোৱে চেঙা গৰু, আৰু সেইটোকে মই লৈ যাম। সেই বুলি ভাবি এটাৰ পিছত এটাকৈ গৰুৰ পিঠিত হাত দি গৈছে, কিন্তু গৰুবিলাকে তেনেকৈ জঁপিয়াই দিয়া নাই। এবাৰ গৈ চোৰটোৰ হাতখন বাঘটোৰ ওপৰত পৰিল। বাঘটোৰ ওপৰত হাতখন পৰা মাত্ৰকে বাঘটো একেবাৰে জঁপিয়াই উঠিল। চোৰটোৱে ভাবিলে, এইটোৱে ভাল গৰু হ'ব, এইটোৱে আটাইতকৈ চেঙা। সেই বুলি ভাবি চোৰটোৱে বাঘটোৰ নেজডালত পকাই ল'লে। ভাবিলে গৰু, আৰু ইয়াৰ নেজডালত ধৰি তাক মই লৈ যাম। আনপিনে আকৌ নেজডালত ধৰিলত বাঘটোৱেও খুব ভয় খালে। সি পলাবলৈ ধৰিলে। যেতিয়া বাঘটো আনপিনে পলাইছে, চোৰটোৱে আনপিনে টানিছে। সি ভাবিলে নাই, এই গৰুটোক এনেকৈ নিব পৰা নাযাব, ইয়াৰ পিঠিত মই উঠি লওঁ। সেই বুলি ভাবি চোৰটো কি হ'ল, বাঘটোৰ পিঠিত উঠি ল'লে। বাঘটোৱেতো ভাবিছে, মোক আজি দীঘল ঠেঙীয়াই পালে, এইটোৱে মানে বুঢ়ীয়ে কোৱা দীঘল ঠেঙীয়া। সেই বুলি ভাবি বাঘটোৱে যিমান পাৰে সিমান বেগেৰে হাবিৰ মাজলৈ দৌৰ দিছে। তেনেকৈ দৌৰি যাওঁতে আমাৰ চোৰটো আকৌ বাঘটোৰ পিঠিৰ পৰা পিছলি পিছলি পৰিছে নহয়, আৰু এপাকত সি পিছল খাই তলতে পৰিল। কিন্তু চোৰটোৱে কি কৰিছিল, বাঘটোৰ নেজডাল ইমানেই জোৰকে পকাই পেলাই ধৰি আছিল নহয়, এইফালে যেতিয়া বাঘটোৱে টানি পেলাই হাবিলৈ দৌৰ মাৰিছে, বাঘটোৰ নেজডাল চোৰটোৰ হাততে থাকি আহিল। যেতিয়া নেজডাল ছিগি গ'ল, তেতিয়াহে চোৰটোৱে ভালকৈ লিৰিকি বিদাৰি চাই দেখিছে, এইডালচোন বাঘৰ নেজ।
তাৰ মানে ইমান দেৰি মই বাঘৰ পিঠিতে উঠি আহিছিলোঁ তেতিয়াহে চোৰটোৰ আচল ভয় লাগিল সি ভাবিলে বাঘেটো এতিয়া হাবিলৈ গৈ লগৰীয়াবোৰক আনি পেলাই মুকটো খাই পেলাব কি কৰা যায় সেই বুলি ভাবি চোৰটো এজোপা ওখ গছত উঠি গ'ল ভাবিলে এতিয়া ৰাতিটো মই ক'তো যাব নোৱাৰো গতিকে গছজোপাৰ ওপৰতে উঠি থাকো আনপিনে বাঘটোৱেও হাবিলৈ গৈ লগৰীয়াবোৰক দীঘল ঠেঙীয়াৰ কথা ক'লে তাৰ নেজডাল দেখুৱালে চাচোন চা ভাইহঁত দীঘল ঠেঙীয়াই মোৰ নেজডাল একেবাৰে ছিঙি লৈ গ'ল বাঘটোতো হ'ল হাবিৰ ৰজা গতিকে বাঘক যদি এনেদৰে কৰা হয় তেতিয়াহ'লে তাহাঁতৰ সন্মান ক'ত থাকিব গতিকে গোটেই বাঘখিনি গোট খাই ভাবিলে নাই এইটো এৰি দিয়াৰ কথা নহয় বল আমি সকলোৱে গৈ দীঘল ঠেঙীয়াক এশিকনি দি আহোঁ সেই বুলি ভাবি গোটেই জাকটো ওলাই আহি যি ঠাইতে চোৰটো বাঘৰ পিঠিৰ পৰা পৰিছিল সেই ঠাইত চাৰিওফালে বিচাৰিবলৈ ধৰিলে তেনেতে এটা বাঘৰ চকু গছজোপাৰ ওপৰলৈ গ'ল সি ক'লে সৌটো চা চা এইটো দীঘল ঠেঙীয়া নহয় এইটো মানুহবোৰে আমাক এনেও মূৰ্খ সজায় যে ইও আমাক মূৰ্খ সজালে বল ইয়াক আমি খুদাই এৰাত নাই কিন্তু এটা ইমান ওখ গছজোপাতনো বাঘবোৰে ঢুকি পায় কেনেকৈ সিহঁতেও ভাবি ভাবি এটা বুদ্ধি পালে কি কৰিলে জানানে সিহঁতে ইটোৰ ওপৰত সিটো এনেকৈ এটাৰ ওপৰত এটা বাঘ উঠি উঠি গৈ ঠিক ধৰি লোৱা গছজোপাৰ ওচৰ পাইছেগৈ মানে য'ত চোৰটো আছে সেইডোখৰ পাইছেগৈ আৰু চোৰে দেখিলে এতিয়াতো কথা বিষম ইহঁতেতো মোক খুদাই নেৰে আজি মই নিগমে মৰিলোঁ সি দেখিলে যিটো বাঘৰ নেজডাল ছিঙি গৈছিল সেই বাঘটো একেবাৰে তলত আছে গতিকে চোৰে এবাৰ শেষ চেষ্টা কৰি চাওঁ বুলি চিঞৰ এটা মাৰিলে ঐ খৰা চাবি তোক আজি খুদাই নেৰো বাঘটোৱেতো এনেও ভয় খাই আছিলেই তাৰ নেজডাল ছিঙাৰ কাৰণে গতিকে যেতিয়া তাক তেনেকৈ ক'লে সি ভাবিলে যে ই বাকীবোৰক এৰি মুখে ধৰিব গতিকে মই নিজে বচাই ভাল সেই বুলি ভাবি সি হাবিলৈ লৰ মাৰিলে যেতিয়া তলৰ বাঘটো লৰ মাৰি গুচি গ'ল তেতিয়া কি হ'ল ওপৰ গোটেইবিলাক তলত পৰি গ'ল আৰু তেতিয়া পৰিলত চবেই দুখ পালে আৰু দুখ পাই পেলাই সিহঁত গোটেইবিলাক হাবিলৈ গুচি গ'ল এইবাৰলে চোৰটো বুদ্ধিৰ বলত যেনে তেনে বাচিলে কিন্তু সি শপত খালে আৰু জীৱনত মই কেতিয়াও চোৰ নকৰোঁ সদায় মই কষ্ট কৰিয়ে ঘটিম আৰু তেনেকৈয়ে চলিম কেতিয়াও মই আৰু চোৰ নকৰোঁ সাধুটোৱে আমাক কি শিক্ষা দি গ'ল জানানে আমি কেতিয়াও আনৰ অপকাৰ কৰাৰ কথা ভাবিব নালাগে বুঢ়ী আইতাজনীয়ে চোৱাচোন ইমান বয়সতো গৰু জাকক পোহপাল দি ইমান কষ্টৰে তেওঁ চলিছিল আৰু সেই বুঢ়ী আইতাজনী গৰুকে চোৰ আৰু বাঘ দুইটাৰে চকুত পৰিছিল আৰু তাৰ শাস্তি দুইটাই পালে বাঘৰো নেজ কটা গ'ল আৰু চোৰটোৰো ভালেখিনি লতিঘটি হ'ল সেইকাৰণে আমি কেতিয়াও আনৰ অপকাৰ কৰাৰ কথা চিন্তা কৰিব নালাগে সদায় সৎ পথত থাকি সৎ পথেৰে আমি জীৱন নিৰ্বাহ কৰিব লাগে আজিলৈ আহোঁ ধন্যবাদ সাধুটো কেনে পালা সেয়া মোক জনাবা দীঘল ঠেঙীয়া কি বুলি কম কৈছিলোঁ নহয় দীঘল ঠেঙীয়া মানে হৈছে বৰষুণ